Hey guys, good morning and welcome back to the new episode. আৰু আপোনালোক চাইছে বিকলভ ব্লগ। আৰু হৈছে আজি গৰু বিহু। গৰু বিহুৰ দিনাখন কি মানে নিয়মে পালন কৰা হয় আপোনালোকক ভালদৰে আজি দেখাব চেষ্টা কৰিম। আমি অসমীয়া মানুহে গৰু বিহুটো কি ধৰণে পালন কৰোঁ আৰু ভালকৈ দেখাব চেষ্টা কৰিম আজি তাকেই। আৰু কালি ৰাতি আহোঁতে মানে বহুত দেৰি হৈ গ'ল, এনেকৈ মানে টোপনি ক্ষতি হৈ আছে পূৰা। আকৌ এতিয়া ৰাতিপুৱা উঠি পেলাই চাক চিলাব লৈছোঁ, মানে লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা। ভালকৈ দেখাম আজি কি কৰোঁ, হুঁচৰিৰ পৰা আদি কৰি মানে সকলোবিলাকেই দেখাম গৰু বিহু আজি। আৰু আপোনালোকে চাই থাকিব, আজি স্কিপ নকৰিব ভিডিঅ'টো। এতিয়া আমি গৰু গা ধুৱামগৈ, মাহ হালধিৰে ফুট কিবা কিবি দিম আৰু আজি এতিয়া দেখাই লওঁ। আৰু এইফালে বায়ে মাহ হালধি পিচি আছে, মানে পিচি হৈ গ'ল। এতিয়া ফাৰ্ষ্টে গৰুজনী নোৱাই লওঁগৈ। আৰু আজি মানে এয়া বিহু আছে, আজি ইয়াৰ বিহু আছে বিশেষকৈ। এতিয়া দেৰি নকওঁ, এইখিনি বনাই লওঁগৈ। গৰু গাত মাহ হালধি লগোৱাৰ পিছতে আমি চাক চিলাম ধুনীয়াকৈ, মানে চব কাটি থোৱা আছে বাৰু। লাও বেঙেনা থেকেৰা কেৰেলা চব ভালকৈ কাটি থোৱা আছে। ৰাতিপুৱা সোনকালে উঠিছোঁ আজি, চকু টকু ডাঙৰ ডাঙৰ হৈ আছে পূৰা। ৰাতিপুৱা সোনকালে উঠিলোঁ বহুত। আৰু তাৰপিছত আকৌ দেখাম, প্ৰথমতে গৰুক মাহ হালধি ঘঁহি আহোঁগৈ ব'লক। আৰু এতিয়া গৰুক মাহ হালধি এনালোগৈ। এতিয়া মানে চাক মাৰি চিলাব লাগিব আৰু এইখিনি ক্ৰম অনুযায়ী ইয়াত ভৰাব লাগিব, মানে এবিধৰ পিছত এবিধ নিয়মো আছে ইয়াৰ ঘৰুৱা, এবিধৰ পিছত এবিধ ভৰাব লাগিব। আৰু এতিয়া ভালকৈ আপোনালোকক দেখাওঁ এনেকৈ কি কৰোঁ। আৰু এইফালে তামোল পাণ আগবঢ়াই লৈছোঁ। আৰু দুডলীয়া আছে তিনিডলীয়া আছে চাক মাৰি। আৰু এতিয়া দীঘলতীয়া মানে গোটেই ঘৰটো ভালদৰে ধুৱাবগৈ লাগিব, গোটেই বছৰটো যেন একো পোক পৰুৱা নহয় সেইবাবে। আৰু এতিয়া এইখিনি চিলাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। মানে এতিয়া আকৌ দেৰি হৈ গ'লে আকৌ দিগদাৰ হ'ব। গৰু এতিয়া গা ধুৱাবলৈ আহিবই ৰাইজ, সকলো ৰাইজৰ লগত মিলি পেলাই গৰু গা ধুৱাম। আৰু এইফালে এতিয়া চাই থাকক কেনেকৈ কি কৰি আছোঁ। আজি মানে সম্পূৰ্ণ নিয়মবিলাক দেখাম, কিদৰে মানে গৰু বিহুত কেনেকৈ পালন কৰে গাইজ। ফাইনেলি এইফালে মানে চাকৰ মাৰি ৰেডি হৈ গ'ল। চাওক দুডাল, এডাল তিনিডলীয়া আৰু এডাল দুডলীয়া শলাত দি লওঁ। এইখিনি মানে বাচিলে এইখিনি শাক কৰি খাব লাগিব, মানে তাৰপৰা যোনবিলাক আনিব, তাৰপৰা যোনখিনি মানে বেলেগৰ শাক মাৰি অদলা বদলা কৰিম, তাহাঁতৰ শাক মাৰিবিলাক আকৌ আমি শাক খাব লাগিব। আৰু 100 এবিধ শাক তৈয়াৰ কৰিব লাগিব আজি, কেনেকৈ তৈয়াৰ কৰে মায়েহে গম পাব। আৰু এতিয়া মানে দীঘলতিয়ে গোটেই ঘৰটো শুকাবগৈ লাগিব, মানে গোটেই বছৰটো যেন পোক পৰুৱা একো নহয়, ভালে কুশলে চলে, ভালে কুশলে যায়। আৰু এতিয়া কি কৰোঁ দেখাই আছোঁ আকৌ। মানে এতিয়া গৰু আনিবই ৰাইজে, একেলগতে ধুনীয়াকৈ গৰু গা ধুৱাম। তাৰপিছত আজিতো হুঁচৰি বহুত বেছি ভাল লাগিব, এবছৰ মূৰত বহুত বেছি ভাল লাগে মানে হুঁচৰিটো আহে। আৰু তাকে আজি ভালকৈ আপোনালোকক সকলো নিয়ম দেখাব চেষ্টা কৰিম। অথনিতে কৈছিলোঁ আজি মানে ৰাইজে গৰু অনা বহুত লেট কৰিলে, আগবাৰ মানে ইমান লেট কৰা নাছিলে, কিন্তু এবাৰ প্ৰায় মানুহৰ গৰুবিলাক নাই। আৰু আমাৰো যিহেতু আগতে 3টা 4টা আছিলে, আজি অকল পোৱালি এটা ধুৱাব লাগিব গা, কাৰণ আপোনালোকক কৈছিলে মাকজনী হেৰাই গ'ল গৰু, এতিয়া মানে অকল পোৱালিটো আছে। আৰু এতিয়া লৈ যাওঁ, ৰাইজ আহিছে আৰু এজন দুজনকৈ, বেছি মানুহ নাই হোৱা, মানে প্ৰতি বছৰে বছৰে কমি গৈ আছে মানুহ, এবাৰ আকৌ কমিব অলপ। আৰু যি কি নহওক আপোনালোকক সেনেকৈ অলপ দেখাব চেষ্টা কৰিম। মোবাইলটো মানে বাক দি দিম, মই অলপ নিয়মবিলাক কৰিব লাগিবতো, বাক মোবাইলটো দি দিম, তাৰপিছত আপোনালোকে চাই লওক। দীঘলতিৰ পাত মাখিয়তিৰ চাক, হাতৰ খৰি কাট লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতিৰ পাত মাখিয়তিৰ চাক, হাতৰ খৰি কাট লাও বেঙেনা লৈ গৰু গা ধুৱাবলৈ যাওঁ। আহিয়ে পাব লাগিব কিন্তু চুৰিয়াখলৈ, ককাইদেউৰ পাঞ্জাবী চোলাটো দিবি নোসোধাকৈ। চহৰৰ বিহু মেলাৰ হুঁচৰি গাবলৈ যাব দে লাগিব আজি আমাৰ গাঁৱৰ বাকচতে তোৰ আছেনে বাৰু গোলাম গামোচা, পকোৱা ফুটাৰ মূৰতে পাক মাৰি ল'বলৈ। চাইকেলখনো নিদিবি ককাইদেউক নিবলৈ, কৈ দিবি তাক আজি মই যাম বিহু মেলালৈ। লগৰ আটাইবোৰে বৰকৈ ধৰিছে, মই নগ'লে বোলে বিহু নহয়।
আৰু এইফালে গৰুক গা ধুৱাই আহি গ'লো মানে অকল ইমান মানুহ নহ'ল এবাৰ আপোনালোকক কৈছিলোঁ অকল নিয়মটো কৰিলোঁ নিয়মটো কৰিবলৈ হ'ল আৰু ভালকৈ এইফালে চাকৰ মাৰি চেঞ্জ কৰি ল'লোঁ এইফালে দেখিছেই আৰু এতিয়া গৈ লওঁ আৰু বহুত কাম আছে আজিৰ দিনটোত কিবা কিবি ধেৰ কৰিব আছে সকলো কামেই দেখাওঁ আপোনালোকক কেনেকৈ কি কৰোঁ আৰু এতিয়া গৰু গা ধুৱাই মানে পোনপ্ৰথমে ঘৰ চাৰিওকাষে মানে মাটিৰ ঢাপ দিব লাগিব চাৰিওকাষে মানে আগবাৰো দিছিলোঁ আগবাৰৰ ভিডিঅ'টো আপোনালোকক আগবঢ়াইছিলোঁ ডিছক্ৰিপশ্যনত লিংক আছে সেইটো চাব যদি বিচাৰে চাবলৈ আৰু এতিয়া চাৰিওকাষে মাটিৰ ঢাপ তুলিব লাগিব তাৰপিছত আকৌ আপোনালোকক দেখাইছোঁ কি কি হয় আৰু এতিয়া প্ৰথমতে ঢাপ দি লওঁ আৰু ঘৰত মানে কি কি নিয়ম কৰিব আছিলে সকলো নিয়মবিলাক কৰি ল'লোঁ আৰু এতিয়া গাটো ধুব লাগিব আৰু এইফালে খানা বনি আছে 100 এবিধ শাক বনাব লাগিবতো পুৰা টিপটপছে খাব লাগিব খানাটো আৰু এইফালে বনি আছে আৰু কি কি আৰু এইফালে এইখিনি কি বনিছে পচলা বনি আছে আৰু বন্ধ কৰে সেইটো চলাই দিছ কি পূৰা মিক্সিটো চলাই দিলে আৰু এইফালে আছে আমলৈটো কিবা কিবি আছে আৰু কেইবাটা আইটেম বনিছে মজাকৈ খাম আৰু এতিয়া গাটো ধুই লওঁগৈ মানে বিহুৰ দিনাখন মাহ হালধি ঘঁহি পেলাই ভালকৈ গা ধুব লাগে আৰু সেইবাবে গাটো ধুই লওঁগৈ মাহ হালধি ঘঁহি পেলাই এতিয়া মাহ হালধি ঘঁহিলে মানে ভাল বহুত বেমাৰ মানে ভাল হয় আজি মানে এইবিলাক ঘঁহি গা ধুম এইফালে থেকেৰা আছে থেকেৰাত দেখিছে এইফালে হালধি আছে আৰু এইফালে মাটিমাহ আছে আৰু এতিয়া এইখিনি ঘঁহি পেলাই ধুনীয়াকৈ গাটো ধুই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আৰু গাইছে এইফালে খানা ৰেডি হৈ গ'ল এইবিলাক আঞ্জা আৰু কি কি আছে কইন দিওঁ আৰু এতিয়া মানে সোনকালে খাব লাগে বহুত বেছি ভোক লাগি আছে 11মান বাজিব হ'ল গা পা ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু এইখিনি গোটেইকেইটা একেলগতে খাম আৰু এতিয়া এইখিনি আৰু খাই লওঁ তাৰপিছত এফালে যাম ভাবিছোঁ ক'ত যাওঁ কি কৰোঁ আজি ভালকৈ দেখাব লাগিব আৰু আজি ৰাতি হুঁচৰি মাৰিমগৈ আপোনালোকক কৈছিলোঁৱেই আজি গৰু বিহু ভাল লাগিব আৰু যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম আজিৰ দিনটোত মানে কি কৰোঁ আৰু এতিয়া দেৰি নকৰোঁ ভাতটো সোনকালে খাই লওঁ পূৰা মানে পেটে কৰ্ম কৰিছে আৰু এইফালে খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আৰু গাইছ শুই গৈছিলোঁ মানে পটকৈ গমেই নাপালোঁ পূৰা চকু ডাঙৰ হৈ আছে আৰু মাহঁতি আহি আছে বাৰু মাহঁতি এতিয়া আমি সকলোৱে মিলি কিনে দেউতা মৈদামত চাকি দিব গৈছিলোঁ যাতে গোটেই বছৰটো ভালদৰে যায় আৰু আশীৰ্বাদ কৰে আৰু এতিয়া চাকি বন্তি জ্বলাই পেলাই এতিয়া মানে মোহনবাৰী যাব ওলাইছোঁ পালোঁ বৌয়েকৰ ঘৰলৈ আৰু এইটো আহিছে সি নিবলৈ এতিয়া চাকি তাত জ্বলালোঁ এতিয়া যাওঁগৈ ব'লা কি খাবা আজি বিহু বুলি কি খাবা ই মানে অইলত এপেণ্ডিচিছ পালে পাৰ্টিটো আছে বাৰু দিবলৈ এতিয়া গৈ লওঁ চাইকেলখনো নিদিবি ককাই দেউক নিবলৈ কৈ দিবি তাক আজি মই যাম বিহু মেলালৈ লগৰ আটাইবোৰে বৰকৈ ধৰিছে মই নগ'লে বোলে বিহু নহয় আৰু প্ৰতি বছৰৰ নিচিনা এইবাৰো আমি ককা সকলোৱে গোটেই পৰিয়ালটোৰ মানুহে মিলি পেলাই আমি সেৱা কৰোঁ প্ৰতি বছৰে আমি এনেকৈ পালন কৰি আহি আছোঁ আৰু এইফালে ককা আশীৰ্বাদ কৰি আছে আমি সেৱা কৰি আছোঁ আৰু এইফালে বিহুলৈ যাবলৈ মানে ওলাই গ'লোঁ অংকুৰ আহিছে আজি আকৌ লৈ আহিছোঁ মানে হুঁচৰি মাৰিবলৈ হুঁচৰি মাৰিবা নে আজি আকৌ লৈ আহিছোঁ হুঁচৰি মাৰিবলৈ আৰু এতিয়া যাওঁ এতিয়া ফাৰ্ষ্ট গোঁসাই ঘৰলৈ যাম নামঘৰত সেৱা কৰি পেলাই গোঁসাই ঘৰত গৈ কিনে মানে সকলো গাঁৱৰ পৰাই মানে গোঁসাই ঘৰত মাৰি লওঁ প্ৰথমে তাৰপিছত গাঁৱৰ মুখিয়াল তাৰপৰা আদি কৰি সকলো ঘৰতে মাৰে আৰু এতিয়া যাওঁ তাৰপিছত আপোনালোকক ভালকৈ দেখাম এতিয়া যাওঁ আৰু আপোনালোকে জানে থানলৈ যাওঁতে কি কৰিছিলে ধুতি পিন্ধি কেনে তো এতিয়া দেৰি নকৰোঁ যাওঁ ব'লক একেবাৰে তাতে লগ পাই আছোঁ চহৰৰ মিঠাই খাই মোৰ জানো পেটু নভৰে হাতৰে উঠৰে খচা ৰং হেৰালে উৰুঙা বহাগ আজি আমাৰে আৰু গাইছে এইফালে হুঁচৰি দেখালৈ সকলোৱে আমাৰ মানে ঘৰতে মাৰি আছে ঘাই ঘৰত আৰু এতিয়া বেলেগত মাৰিমগৈ আৰু হুঁচৰি আৰু ৰাতিপুৱালৈকে মাৰিম যিহেতু আৰু ইমানখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত
যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু অংকু আজি আমাৰ ঘৰত থাকিব আহিছে, মানে বহুত দিনৰ মূৰত আহিছে ই। আজি ইমানতে ভিডিঅ'টো এণ্ড কৰিছোঁ। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। তো নেক্সট ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ, বাই।